Hello student, welcome back to my YouTube channel. 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে আজি আমি এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো। 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে তিনিটা ভাল খবৰ আছে আৰু তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিবা। সম্পূৰ্ণ ভিডিঅ'টো চালেহে তোমালোকে জানিব পাৰিবা। আৰু 3 নম্বৰ খবৰটো অতি গুৰুত্বপূৰ্ণ। যদি তোমালোকে মেট্ৰিক পৰীক্ষাত 100% নম্বৰ পাব বিচাৰা, 100% কুৱেশ্যনছ যদি তোমালোকে কৰি আহিব বিচাৰা, তেন্তে 3 নম্বৰ খবৰটো তোমালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰিবা। তাৰ আগতে তোমালোকে যদি আমাৰ এই চেনেলত নতুন হৈ থাকা, তেন্তে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যদি এনে ধৰণৰ খবৰসমূহ নিতৌ পাই থাকিব বিচাৰা। প্ৰথম খবৰটো হৈছে যে তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা CBSEৰ পেটাৰ্ণত হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছে অলৰেডি। তোমালোকৰ CBSE এক্সাম যেনেকৈ পাতে, তোমালোকৰ 2025 বৰ্ষৰ পৰা HSLC সেবাৰ মেট্ৰিক পৰীক্ষাও এনেদৰে CBSEৰ নিয়মতে হ'ব বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে অলৰেডি ঘোষণা কৰিছে। 2 নম্বৰ খবৰটো হৈছে যে তোমালোকৰ মেট্ৰিক পৰীক্ষা অতি কাষ চাপি আহি আছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে অলৰেডি ঘোষণা কৰিছে যে অতি কম সময়ৰ ভিতৰতে তেওঁলোকে ডিচিশ্যন ল'ব যে 2025 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰিব বা এই পৰীক্ষাৰ টাইম টেবুল কেনেদৰে প্ৰস্তুত কৰিব, এই বিষয়ে কথা পাতিব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে অলৰেডি কৈছে। গতিকে তোমালোকৰ বেছি সময় নাই, সময় নষ্ট নকৰি ভালদৰে পঢ়া শুনা কৰাত লাগি যোৱা। আৰু এতিয়া আমি আহিছোঁ 3 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটোলৈ। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় জানা যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা অলপ বেলেগ ধৰণে হ'ব আৰু লগতে কুৱেশ্যনছ পেটাৰ্ণবিলাকো অলপ চেঞ্জ কৰিব বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৈছে। তোমালোকে যদি 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত চোৱা, তেন্তে তাত তোমালোকে দেখিবলৈ পাবা যে যোনবিলাক কুৱেশ্যনছ আহিছিলে, সেই কুৱেশ্যনছবিলাক সব ষ্টুডেণ্টৰে একে আছিলে। লগতে যোন MCQ কুৱেশ্যনৰ অপশ্যনবিলাক আছিলে, সকলো প্ৰশ্ন কাকততে অপশ্যনবিলাক একে আছিলে, মানে একে অপশ্যনতে শুদ্ধ উত্তৰটো আছিলে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৈছে যে 2025 বৰ্ষৰ পৰা যে মেট্ৰিক পৰীক্ষা হ'ব, এই মেট্ৰিক পৰীক্ষাত কাৰো প্ৰশ্ন পেপাৰৰ লগত কাৰো প্ৰশ্ন পেপাৰৰ মিল নাথাকিব। অৰ্থাৎ কুৱেশ্যনছ একে থাকিব, কিন্তু MCQ কুৱেশ্যনছবিলাকৰ যোনটো অপশ্যন থাকে, সেই অপশ্যনবিলাক অলপ চেঞ্জ কৰি দিব। যদি তোমাৰ লগৰজনৰ অপশ্যন A শুদ্ধ উত্তৰ থাকে, তেন্তে তোমাৰ B থাকিব পাৰে বা C থাকিব পাৰে বা D থাকিব পাৰে। মানে এজনৰ প্ৰশ্নৰ ক্ৰমিক নাম্বাৰৰ লগত আন এজনৰ প্ৰশ্নৰ ক্ৰমিক নাম্বাৰৰ কোনো মিল নাথাকিব বুলি ঘোষণা কৰিছে। আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে তোমালোকে যদি 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 100% প্ৰশ্ন লিখি আহিব বিচাৰা, তেন্তে তোমালোকে কেৱল অনুশীলনীৰ প্ৰশ্ন পঢ়িলে নহ'ব। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৈছে যে 2025 বৰ্ষত যোনবিলাক প্ৰশ্ন আহিব, সেই প্ৰশ্নবিলাক কেৱল কিতাপৰ অনুশীলনীৰ পৰাই নাহে। এজন ছাত্ৰই এটা চেপ্টাৰ পঢ়াৰ পিছত সেই চেপ্টাৰটোৰ বিষয়ে কি বুজিছে, কনচেপচুৱেল কুৱেশ্যনছবিলাক দিব বুলি কৈছে। গতিকে তোমালোকে প্ৰত্যেকটো ছাবজেক্টৰ প্ৰত্যেকটো চেপ্টাৰ তোমালোকে ধুনীয়াকৈ পঢ়িবা। ফাৰ্ষ্টত কনচেপ্ট ক্লিয়াৰ কৰিবা আৰু সেই চেপ্টাৰটোৰ মাজৰ পৰা কি কি প্ৰশ্ন আহিব পাৰে, সেই প্ৰশ্নবিলাক তোমালোকে ধুনীয়াকৈ বনাই তেনেদৰে পঢ়িবলৈ চেষ্টা কৰিবা। কেৱল মুখস্থ বিদ্যা নকৰিবা। এবাৰ যদি মুখস্থ বিদ্যা কৰি যোৱা, তেন্তে তোমালোকে ভাল ফলাফল কৰিব নোৱাৰিবা। তোমালোকে কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব, তেন্তে তোমালোকে মেট্ৰিকত অহা সব প্ৰশ্ন তোমালোকে লিখিব পাৰিবা। আৰু ইমান টেনশ্যন ল'বলৈ নাই, তোমালোকৰ কিতাপৰ পৰাই প্ৰশ্ন আহিব, কেৱল কনচেপচুৱেল কুৱেশ্যনছবিলাক আহিব। গতিকে তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰি পঢ়া যদি, তেন্তে 100% তোমালোকে প্ৰশ্ন লিখি আহিব পাৰিবা। আজিৰ ভিডিঅ'টো এইখিনিলৈকে। ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগে, তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰি দিবা। আৰু যদি তুমি আমাৰ এই চেনেলটোত আজি নতুন আহি থাকা, তেন্তে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ ফৰ ৱাচিং।